আজি আমাৰ কাষৰে ব্লেক এণ্ড হোৱাইটৰ গোটেই তিনিচুকীয়া মাতো আহিছে আৰু আমি আৰু এতিয়া তেওঁলোক আহিব নাই আৰু দেৰিকৈ আহিব ওলাকচোন কি কি আয়োজন কৰিছে চাওঁ আৰু গাইছে ইয়াতে এই দেখিলোঁ গাইছ দেখি গাইছে মঞ্চত এই মানুহ দেখি গাইছ ধুনীয়াৰ মানুহ গাইছ ব্লেক এণ্ড হোৱাইটৰ তাৰমানে গাইছ মানুহ চাবলৈ গাইছ ধুনীয়া মানুহ আৰু এই গাইছ মই আহি গ'লোঁ এই দুটা এইটো এটা গাইছ মোৰ লগত আজি আছে আৰু নতুন নতুন মানুহ গাইছে নতুন 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 দেখা হ'ব লওক ভিডিঅ' চাই মই এতিয়া সাংস্কৃতিক সন্ধিয়া হিমাশ্ৰী বৰ্মনক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু তাৰপাছতে সাজু হৈ থাকিব তুবুল বৰ্মনে গানটো বজাই দিয়ক। দাদা আমাৰ তেওঁক লগ পাই ভাল লাগিল কি নাম লিটল ব্লক চাই থাকিব দাদা কিবা অলপ কৈ দিয়ক দাদাই অলপমান কথা পাতিছে অলপ আমি বিকাশ দাদালৈ যাওঁ দাদা এতিয়া গাইজ তাকে যাব আৰু আমি চাই থাকোঁ ভিডিঅ'টো অলপ চাই সকলে নাচি আছে আচলতে আমাৰ গাঁৱত এনেকুৱা এখন মঞ্চৰ দৰকাৰ য'ত আমি নিজৰ প্ৰতিভাখিনি বিকাশ কৰিব পাৰোঁ আৰু সেইখন এখন মঞ্চ এইখনে য'ত নিজৰ শিশুটোৱে আপোনালোকৰ প্ৰতিভা বিকাশ কৰিব পাৰিব আহিয়ে মই দিয়কচোন নাচি আছে ভাল লাগছে আৰু আমিও মানে আগৰ পৰা মানে অভিনয় কৰিম বহুত হেঁপাহ বহুত ইচ্ছা আৰু এনেকৈ মানে আমি ইউটিউবটো পালোঁ আৰু ইউটিউবটো বৰ্তমান সময়ত এটা এনেকুৱা প্লেটফৰ্ম য'ত আপোনালোকে নিজৰ প্ৰতিভাখিনি বিকাশ কৰিব পাৰে ভাল আৰু বেয়া দুটা চবতে আছে যদি ইউটিউবটো আপোনালোকে ভাল ব্যৱহাৰ কৰে পুৰা ভাল আৰু বেয়া বুলিতো আৰু সেয়ে আৰু এইটো নিজৰ দিব পাৰিব তো কি নহয় মানে আজি মোৰ খবৰ বহুত বেয়া লগ মস্ত বেয়া আজি যেতিয়া ঘৰৰ পৰা আহিব আছো ৰাতিপুৱা বৈধ মাৰিছে দুই আৰু তিনি মাৰা কাৰণ কি জানে না আপোনালোকে কি হাল্লাই তার মানে কি লাফানি নাম গাইডান একবার ও রাম হরিয়ে ও রাম হরি ও হিমু মামা নমস্কার ওই মামার পদধূলি ও আমি হীরা তুলিল ওই বস্তুর দাম বাড়িছে আজি ওই মামা কজাই রক্ষা করা মামামু ও মামা সরণে ধরিছু ওই বস্তুর দাম ইমান হয়েছি কেন মই চলু রক্ষা করা মামামু আৰু মানে কি হিৰাই এতিয়া আমি আহি আছোঁ এই মুগালমাৰ চোক পালোঁ কতে মুগালমাৰ চোক নহয় ঠিক তাৰে অলপ আগত কতে মানে কি হয় কি কৈছে মোক কৈছে এই ৰচৰ বিকাশৰ গাড়ীখন ৰখো মই কি আছে মই ৰখালো কি হ'লে এই কি আছে না কুটুব মিনাৰ মই মুগালমাৰ কুটুব মিনাৰ কৰিব আহে মই আচলতে দেখিলোঁ তাৰপাছত সেই গাড়ীৰে ভালকৈ লুঙি দিয়ে চালোঁ ইটাৰ ভাষা কুটুব মিনাৰ চালা কি কথা কল খেলা পাতি তো আজিকালি দেখা নাপাওঁ নগীয়া দেখা নাপাওঁ মানে ভাই হেৰি ভাই মানে ইয়াক অলপ লেভেল দিম ৰ'ব মানে ইয়াৰ ৰ'ব শুনিছাচোন তাৰমানে হা ৰখে বাবু ভাই তুমি কয়া মাথা
মাৰিব আহি যাব দেখো মনটোৱে হা হাতখন উঙি যাচোন ন কে উঙি যাচোন তই কে কেনাই কি খাইছে ন পাঠাৰ মাংস বেলেগ ভাল হৈছে ভাই সৰুতে সোমাইছো হাতে পাঠাৰ মাংস খাইছো হয় নেকি মোৰ আঠা নামি দেচোন কেনেকুৱা বুবুগত এইমাত্ৰ আহিছোঁ চাহ কোনে বা কোনটো কোন শুন হেৰি তোক মই এতিয়া লগ পালোঁ ভালেই হ'ল তোমাৰ ঘৰত নাযাওঁ এতিয়া মই ইয়া হৌ কি চাহ দুগুণ বহুত দিনৰ মূৰত লগ পালোঁ মোৰ খাতিৰ লগত লৈ আনে মেছেজ এটা ধৰি এটা উঙি থাকে এলাতো জন্মৰে নাৰী ছাৰ জন্মৰে নাৰী এইবিলাক কাজিয়া লাগব পাকমাৰ ধৰি ধৰি দিয়ক কওক ছাৰ কওক হেৰি আছা তই ভালে বা ডাঙৰ হৈ গেলি আৰু শুন সৰু হৈ থাকিলে বাকী পঢ়া পাতি পঢ়া পাতি ছাৰ এনে কিবা তাকটোক চলি আছে আৰু তোৰা কম টিউশ্যন কৰিছিলোঁ মই আগতে বহুত মাৰিছে আপুনি বহুত মাৰিছে জীৱনত বহুত মাৰিব আহিছে মাৰিব যায় সেইটো এইটো এইটোকে বুজি গৈছিলোঁ হ'ব লাগে আপুনি মোক পঢ়ি মেলি কি কৈছে মেজাৰ স্কুলৰ কষ্ট আপুনি বাদ দিলোঁ হেৰি আজি সেইটো দুয়োকে লগ পালোঁ হে অঁ দুয়োকে যে পঢ়িছিলোঁ মই ইংৰাজী গ্ৰামাৰ মনত আছে আছে তোৰ আপুনি মাৰাকে লাগে মোৰ মনত আছে গম পাইছি না তথাপিও অলপ অলপ মনত আছে কওকচোন মই এটা কাম কৰোঁ তোহাৰ কেইটামান প্ৰশ্ন কৰোঁ সুধক হা সুধক এটা কাম কৰ মই অসমীয়াত কওঁ তোৰ ইংৰাজীত কৈ দিবি মোক কি ক'ব লাগে মই কওঁ আৰু কিবা এটা তোৰ কৈ দিবি ইংলিছত ট্ৰেঞ্চলেশ্যন ট্ৰেঞ্চলেশ্যন আচ্ছা পাৰিবি কওকচোন পাৰিবি নে নৰা আৰে মই নৰা কাম কি আছে কওক দেউতাৰ পিছত কবি দে মই তই তই গছৰ জালৰ পৰা চৰাইটো খোজকৈ উৰি গ'ল কিহত ক'ব লাগে ইংলিছত কওক ইংলিছত গছৰ জালৰ পৰা এগিলা চব ঠিকেই আহিছে কিন্তু ফ'ৰ্চ কৰি ইংলিছটো কোনোবাই জানে নেকি ফ'ৰ্চ কৰি ইংলিছ জানে কোনোবাই হে তাক আৰু ফ'ৰ্চ কৰি ইংলিছটোহে অলপ খেলি মেলি হ'ল তথাপি চেষ্টা কৰিছোঁ কৰা The bird in the flying at আৰু একবাৰ The bird is flying at you. খুচিয়ে খুচিয়ে কয় এই কওঁ বোলে সুধো না তই কওঁ মেকআপ তলৰ কেটকেটা শিঙি শিঙি খলিহনা কৰিব নোৱাৰি নাই নাই শিঙিয়ে হ'ব খলিহনা কৰিব নালাগে হ'ব শিঙি 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 মেকা কেটকেটা চিঙি শ্যামর দেহা তোমার এটি কবখন মোর হরি হরি এটি কবখন শরণে নপুর প্রভু কমল লোচন কর্ণত কুণ্ডল তোমার মাতে ময়ূর পাখি কর্ণত কুণ্ডল তোমার মাতে ময়ূর পাখি গলে জগমতি তোমার রাধা পুতাহারি কর্ণত কুণ্ডল তোমার মাতে ময়ূর পাখি বয়া জানি না আৰু তাৰমানে গাইজ এতিয়া আমাৰ চাইনিজ দাই নাচি আছে আৰু মই গাইজ চাউণ্ডটো দিব পৰা নাই কাৰণ গাইজ কপিৰাইটৰ কাৰণে চাউণ্ডটো দিব পৰা নাই আৰু সেয়া চব গাইজ নাচি আছে বঢ়িয়া লাগছে নাচি তো ভাই চেনেলটো চেষ্টা কৰিব আমাক যেনেকৈ মৰম দিছে ভাইকো মৰম দি যাব চেনেলটোৰ নাম কি দিবা মিডিল ব্লগ চবে চাব বঢ়িয়া আৰু এতিয়া বিকাশ ডাঙৰ এইবিলাকৰ সৈতে গৈ দিনটো গ'ল আৰু আমি এতিয়া সেয়া আহিছিলোঁ আৰু এতিয়া অলপ মই ম'ম' খাম ম'ম' আহি কিনে সেইটো বিয়েটো আমাৰ এতিয়া চালোঁ বহুত ৰাতি হ'ল আৰু বিকাশ ডাঙৰো গুচি গ'ল আৰু আজি ভিডিঅ'টো গাইজ এইখিনি আছিলে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ
শেষ কৰি দিলোঁ